কান্দিলে হলেও মই আইনা চাওঁ বা কৰিলে এতিয়াও চাই নেকি কান্দিলে আইনা এতিয়াতো নাকান্দো তেনেকে নাকান্দে নেকি লাষ্ট কেতিয়া কান্দিছিলে আগতে সৰু আছিলো কিন্তু মোতকে সৰু এজনী আহিল আপোনাৰ বেড লাগ এবাৰ কান্দি দিয়কচোন সৰু পাৰিলে আৰু এটা কথা বহুতে সোধে মোকো সুধিছে অকণমান পাৰ্চনেল হয় আপোনাৰ বয়ফ্ৰেণ্ড আছে নাই সোধে বহুতে তো কি বুলি ক'ম বুলি ভাবি তো সুধি দিলোঁ মই এবাৰ তেওঁ আছে নাই তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগ উইথ মাধুৰ্য তো বহুত দিন ব্লগ বনোৱা নাই আপোনালোকে গম পাইছে তো আজি ভিডিঅ'টো ব্লগ নহয় আজি থাম্বনেইল চাই গম পাইছে আজি ভিডিঅ'টো ইণ্টাৰভিউ হিচাপে ইণ্টাৰভিউ বুলিও ক'ব নোৱাৰি অলপ এনেই কথা পাতোঁ বুলি ভাবিছোঁ আমাৰ ৰিচা বা মোৰ লগত আছে ৰিচা বা অলপ মাজলৈ আহি গ'লে ভাল আছে ৰিচা বা মানে আমাৰ তাতে ৰাস পাতিছিল তো ৰিচা বা আহিছিলে আৰু এতিয়া ৰিচা বা গোপী নাচিবলৈ আহিছিলে তো ৰিচা বা ফাৰ্ষ্টতে আপোনাৰ পৰিচয় দি দিব ভালকৈ নমস্কাৰ মই ৰিচা চেত্ৰী আপোনালোকে মোক জানে বেহৰবাৰী আউটপোষ্টত দেখি থাকে আৰু কি আৰু আপোনাৰ ঘৰ মোৰ ঘৰ ডিগবৈত মোৰ নিজৰ ঘৰ ডিগবৈত মোৰ মা দেউতা ভাইটি আৰু মোৰ পেট ডিউক তাহাঁতে ডিগবৈতে থাকে বৰ্তমান আৰু মই থাকোঁ গুৱাহাটীত ৰেণ্টত ক'ত থাকে মই গুৱাহাটী 6 মাইলত থাকোঁ আপোনাৰ পঢ়া শুনা কিমানলৈকে পঢ়া শুনা মই একদম গ্ৰেজুৱেশ্যনলৈকে ডিগবৈতে কৰিছোঁ ডিগবৈত আপুনি চলচ্চিত্ৰ জগতৰ লগত কেতিয়াবা জড়িত হ'ল 2015ৰ পৰাই আছিলোঁ একচুৱেলি মই মডেলিং কৰিছিলোঁ 2015ত তাৰপিছত এটা দুটা মিউজিক ভিডিঅ' কৰি মানে তোমাৰ ধৰা 2017লৈকে মই মিউজিক ভিডিঅ'ছ কৰিছোঁ কেইবাটাও কৰিছোঁ ফেশ্বন শ্ব'জ হওক বা ফটোশ্বুটছ হওক কেইবাটাও কৰিছিলোঁ কিন্তু চিৰিয়েল হিচাপে বেহৰবাৰী আউটপোষ্ট মোৰ প্ৰথম আৰু বেহৰবাৰী আউটপোষ্টৰ লগত কেতিয়াবা জড়িত হ'ল মইতো এতিয়া নেক্সট ইয়াৰ মোৰ 2 বছৰ হ'ব বি 2021ত মই গুৱাহাটী আহিলোঁ আহি মই প্ৰথমতে জব কৰিছিলোঁ তাৰপিছত দাদা এজন আছে অনুপ বৰুৱা বুলি ফটোগ্ৰাফাৰ হয় তেওঁ মোৰ বহুত প্ৰিয় আৰু বহুত ভাল মানুহ তেখেতে মোক বহুত মৰম কৰে তো তেখেতে মোক তাতে এদিন দেখি গ'ল তাৰপিছত মোক গালি পাৰিছে তুমি কিয় কোৱা নাই যে তুমি আহিছা গুৱাহাটীলৈ তুমি চবকে ক'ব লাগে যে গুৱাহাটী আহিছোঁ কাম কৰিব লাগে আমুক তামুক মই আগতে অলপ মানে ফিনেন্সিয়েলি ষ্টেবল হ'ব লাগিবতো গুৱাহাটীত যিহেতু ষ্টে কৰিব লাগে গতিকে মই সেইটোৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মানে যে ফিনেন্সিয়েলি অলপমান ষ্টেবল হৈ গ'লে লাহে ধীৰে কথা পাতিম মানুহক ক'ম যে মই আহিছোঁ ইণ্ডাষ্ট্ৰীৰ মানুহক জনাম যে মই আহিছোঁ কিন্তু তেখেতে কৈছে নাই নহ'ব তুমি এতিয়াই জনাব লাগিব তো তেনেকৈ মই আমাৰ যোন ক্ৰিয়েটিভ ডিৰেক্টৰ আছে ৰাজেশ ভূঞা তেখেতক জনালোঁ আৰু কথাটো এনেকুৱা হৈছে যে মই বহুত আগতে 2016ত চিৰিয়েল এখন কৰিবলৈ গৈছিলোঁ কিন্তু মই তেতিয়া মানে ধৰা সৰু তো নিদিলে তেতিয়া মই 22 মান আছিলোঁ 23 এনেকুৱা কিবা আছিলোঁ কিন্তু মাহঁতে মানে ভাবে যে অকলে তাই থাকিব নোৱাৰিব দিগদাৰ হ'ব কষ্ট হ'ব সেইকাৰণে মোক নিদিলে কৰিবলৈ তো ৰাজেশ দাই এইবাৰ মোক সুধিছে এইবাৰো দি দিব নেকি মই বোলো নাই এইবাৰ মই ডাঙৰ হৈ গ'লোঁ এবাৰ দিব এবাৰ মই একদম ঠানি আহিছোঁ যে মই কৰিমেই মই মানে ঘৰৰ পৰা আহোঁতে এনেকৈ কৈ আহিছোঁ আহিবলৈ নিদিছিল বাৰু বাট ষ্টিল এনেকৈ কৈ আহিছোঁ যে মোক অকল 6 মাহৰ টাইম দিয়ক যদি মই একোৱে কৰিব নোৱাৰোঁ মই ঘূৰিতো ঘৰলৈ যাম অফক'ৰ্ছ কিন্তু যদি মোৰ কিবা হৈ যায় মোৰ মানে ৰখাই নথ'ব যাবলৈ দিয়ক কাৰণ এবাৰ হ'লেও মই ট্ৰাই কৰিব বিচাৰোঁ পাছত নহ'লে ৰিগ্ৰেট হৈ যাব ন কেতিয়াও ট্ৰাই নকৰিলোঁ লাইফত চব বস্তু ট্ৰাই কৰি চাব লাগে মোৰ ফেমিনা মিছ ইণ্ডিয়া যাবলৈ মন আছিল এইটো কোনো গম নাপায় আজিহে কৈছোঁ ফেমিনা মিছ ইণ্ডিয়া যাবলৈ মন আছিল কিন্তু কেতিয়াও ট্ৰাই নকৰিলোঁ ট্ৰাই কৰি চাব লাগিছিলে নকৰিলোঁ আৰু সেয়াই তো সেইটো ৰিগ্ৰেট সদায় থাকি যাব যিহেতু তেনেকৈ মই ৰিগ্ৰেট কৰিব নিবিচাৰিছিলোঁ আৰু মডেলিঙতকৈ বেছি মই এক্টিঙতহে বেছি ইণ্টাৰেষ্টেড সৰুৰে পৰা মডেল হিচাপে মই কেতিয়াও নিজকে দেখা নাই এক্টিঙে কৰোঁ মানে সৰুতে কান্দিলে হ'লেও মই আইনা চাওঁ কিবা কৰিলেও দৰ্জা এতিয়াও চাই নেকি কান্দিলে আইনা এতিয়াতো নাকান্দোৱে তেনেকৈ নাকান্দে নেকি লাষ্ট কেতিয়া কান্দিছিলে লাষ্ট মই কুকুৰ মেকুৰী নহয় মেকুৰী দেখিব নোৱাৰোঁ কুকুৰৰ ভিডিঅ' চিডিঅ'বোৰ এনেকুৱা দেখোঁ ন দুখ লগা বা বুঢ়া বুঢ়ী বা কেনেকুৱা কিবা তেনেকুৱা দুখ লগা ভিডিঅ' দেখিলেতো মই বাৰু কান্দোৱে একদম অন্তৰৰ পৰা দুখ লগাকৈ কান্দোঁ মই কেতিয়াবা কিবা ঘটনা ঘটি গ'লে আৰু আপোনাৰ যিহেতু এতিয়া বেহৰবাৰী আউটপোষ্টত কৰি আছে তো তাত আপোনাক মৰম কোনে কৰে চবে কৰে একদম বেছিকৈ ধৰক
আপোনাৰ সেইটো নতুন নহয় এতিয়া একদম বেছিকে মোৰ ক্লোজ হয় হাসনা হানা তাৰপিছতে আমাৰ তৰামাই আৰু দীপদা মোহন ৰাজীৱ দা এনেকে সবৰে নাম আহি যাব এতিয়া মানে এই চাৰিজন কিন্তু মোৰ বেছি ক্লোজ মানে তেওঁলোকৰ লগতে বেছি উঠা বহা সেইবোৰ হৈ থাকে হাসনা হানাটো মাজতে নাছিল এতিয়া আকৌ আহিছে আৰু মতে এনিটাইম হাসনা হানাৰ লগতে বহি থাকো মানে তেনেকুৱা হাসনা হানা ন আৰু পিছত আপোনাৰ গালি কোনে পাৰে এই আমাৰ ডিৰেক্টৰে গালি পাৰে গালি নাপাৰে মানে মৰমৰে জুকাই গালি পাৰে আৰু বেলেগ একো নহয় আপুনি সৰু নেকি ন তাত বেহাৰবাৰী নাই এতিয়া আহি গ'ল নহয় আকৌ আৰু এগৰাকী নতুনকৈ যে আহিছে মই আগতে সৰু আছিলো কিন্তু মোতকে সৰু এজনী আহি গ'ল আপোনাৰ বেড লাগ এবাৰ কান্দি দিয়কচোন সৰু পাই নিচিনা আৰু এটা কথা বহুতে সোধে মোকো সুধিছে অকণমান পাৰ্চনেল হয় আপোনাৰ বয়ফ্ৰেণ্ড আছে নাই সোধে বহুতে তো কি বুলি ক'ম বুলি ভাবি তো সুধি দিলোঁ মই এবাৰ তেওঁ আছে নাই মোৰ 2 বছৰ পাছত মই 2 বছৰত নহ'লে 3 বছৰ পাছত মই বিয়া হ'ম বুলি ভাবিছো তো তেতিয়াহে যি হ'ম আৰু ডাইৰেক্ট এনে আছে মানে ন ইনে নাই ন ট্ৰাই মাৰিব পাৰিব চবেই ট্ৰাই মাৰিব নোৱাৰে এইবোৰ মোৰ ইণ্টাৰেষ্ট নহয় লগৰ আছে ভাল লগৰ আছে কিন্তু এতিয়া অলপ মানে কি হ'ল কেৰিয়াৰৰ মানে প্ৰতি মানে অলপ ফ'কাছ কৰিবলৈ বিচাৰি আছো যিহেতু সেইকাৰণে বেলেগ ডিষ্ট্ৰেকশ্যন ৰাখিবলৈ বিচৰা নাই একো দুখ নকৰিবা মানুহবিলাক দুখ নকৰিবা নাই বয়ফ্ৰেণ্ড নাই তো এই চাবা এটা গান গাওক আপুনি বহুত ধুনীয়া গান গাই বুলি চবে কয় বা শুনিছোঁ চবে কয় হা সি শুনা নাই নাই শুনিছোঁ সেইদিনাখন গাইছে আপুনি বেহাৰবাৰী এপিছডতো গাইছে তো আজি মোৰ চেনেলটোত আহিছে আপুনি প্ৰথমবাৰৰ কাৰণে আজি ভাল লাগিছে তো মোৰ কাৰণে বা আমাৰ পৰিয়ালটোৰ কাৰণে এটা গান আপোনাৰ ভাল লগা যিকোনো এটা গান যিকোনো মই নিজে কৰা গান এটাই গাওঁ হয় কিন্তু মই আধা অকণমানে গাম দেই মই বেছি নাগাওঁ ইমানো ভাল ছিংগাৰ নহয়তো কিয় আপোনাৰ ক'ৰবাত গুচি যায় মানে তেওঁ অকণমান তোমাকে ৰাখো মই বুকুতে এৰি যাম বুলি নকবা দেই হাঁচি দিম নহয় যাচি দিম যাচি দিম হাঁচি ৰখা সকলো তথাপি আঁতৰিব নোৱাৰো বুকুতে ঘৰ সাজি ললা সোণ তুমি নজনাকে নোৱাৰিমে থাকিব মই তুমি নোহোৱাকে চবতে মডেলিং এক্টিং ছিংগিং চবতে পাৰফেক্ট একদম কালচাৰেলি ইনক্লুডেড ছোৱালীজনী ঠিকে আছে ভিডিঅ'টো আৰু বেছি লম্বা নকৰোঁ লাষ্ট এটা প্ৰশ্ন সোধোঁ আপোনাৰ মানে প্ৰগ্ৰেম কৰিব যোৱা যে মানে আজিলৈকে এনেকুৱা কিবা বেয়া এক্সপিৰিয়েঞ্চ হৈছিলে বা কিবা প্ৰব্লেম হৈছে ন থাকে হৈছে মানে কি হয় বেলেগ একো নহয় মানুহ ঠিকে থাকিলেতো ঠিকে থাকে কৰি আহোঁ মানুহবোৰ ধৰা অলপ বেছি এনজয় কৰিবলৈ আহে যেতিয়া অলপ কিবা কিবি হৈ যায় তেতিয়া মানে এটা কিবা এডভাইচ যে প্ৰগ্ৰেম কৰিব গ'লে এনেকুৱা টাইপৰ বস্তু নকৰিব বা যে মানে ৰাইজক অকল এইটোৱে ক'ব বিচাৰিম যে আমিও একচুৱেলি মানুহ হয়তো তো আমাৰো এনেকুৱা হয় যে মানে ধৰক আমাক যেতিয়া ক'ৰবাত ইনভাইট কৰে প্ৰগ্ৰেম কৰিবলৈ তেতিয়া আমিও
কথাটো বুজি পাওঁ যে আমাক টিভিত দেখে আৰু ৰিয়েলত দেখিলে কিবা বেলেগ লাগি যায় গতিকে সেইটো আমি সব বুজি পাওঁ আৰু আমি ফটো তুলিবলৈ অফক'ৰ্ছ আমি কেতিয়াও মানাও নকৰোঁ কিন্তু সব বস্তুৰে এটা লিমিট থাকে গতিকে সেইটো মাইণ্ডত ৰাখি কৰিব লাগে বিশেষকৈ ল'ৰা মানুহ ছোৱালী মানুহৰতো ইমান প্ৰব্লেম নাই কিছুমানে মানে এনেকুৱাও কৰে টানি আজৰি হ'লেও মানে ফটো তুলিব মানে মই নহয় দেই কিন্তু সেইবোৰ কৰিব নালাগে বেয়া সেইটো তেনেকুৱা কৰিলে মানে বেয়া লাগে বেলেগ একো নহয় বেয়া লাগে মন আমিও কষ্ট পাওঁতো সেইটো হৈ যায় ঠিকে আছে ভাল লাগিল আজি প্ৰথমবাৰ লগ পালো থেংক ইউ তুমি মোক ইমান দূৰ থ'বলৈও আহিছা আমাকো দেখুৱাই দিয়া এইফালে আছে আমাৰ ৰাজুদা আজি ইমানতে আমি কথাটো খতম কৰিলোঁ কাৰণ ৰিচা বাৰ আমি ৰুম পালোহি তো অলমষ্ট পালোহি সামৰো বাই বাই খিচিৰি খাম নেকি বাই বাই কোনে বনাব খিচিৰি এতিয়া মই বনাব নোৱাৰো তুমি খিচিৰি বনাবা মই ডাবিং দিবলৈ যাব লাগে বাই বাই থেংক ইউ